বিদ্যুতৰ লুকাভাকু ত্ৰাহি মধুসূদন হৰিছে জনগণে শক্তিমন্ত্ৰীলৈ বীৰ লাচিত সেনা অসমৰ স্মাৰক পত্ৰ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ঘৰে ঘৰে 24 ঘণ্টা বিদ্যুতৰ গেৰেণ্টি ৰক্ষা কৰিব নোৱাৰা শক্তিমন্ত্ৰীৰ পদত্যাগৰ দাবী বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰীকে ধৰি বিজেপিৰ নেতাসকলে ঘৰে ঘৰে 24 ঘণ্টা বিদ্যুতৰ গেৰাণ্টি স্লোগান দি জনগণক প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু চৰকাৰ গঠন কৰি গাদী লোৱাৰ পিছত সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ'ল যি সময়ত বিদ্যুৎ বিভাগে বিদ্যুতৰ মাচুল পৰিশোধন কৰাত ক্ষণিক পলম হ'লেই গ্ৰাহকৰ বিজুলী সংযোগ কৰ্তন কৰে লগতে জৰিমনা বিহে আৰু দিনে দিনে বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে তেনে সময়তে বিদ্যুৎ বিভাগৰ নাজিৰা সংমণ্ডলৰ গড়গাঁও উপ সংমণ্ডলে সঘনে বিদ্যুৎ কৰ্তন কৰি যি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ ফলস্বৰূপে শিক্ষাৰ্থীসকলৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে ইয়াৰ উপৰিও সাধাৰণ জনগণেও ত্ৰাহি মধুসূদন হৰিছে এনে পৰিপ্ৰেক্ষিতত আজি বীৰ লাচিত সেনা অসম নাজিৰা আঞ্চলিক সমিতিয়ে নাজিৰা মহকুমা ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ যোগেদি অসমৰ শক্তিমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰৰ যোগেদি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি 24 ঘণ্টাৰ বিদ্যুৎ যোগান অব্যাহত ৰাখিবৰ বাবে আহ্বান জনায় ইয়াৰ অন্যথা শক্তিমন্ত্ৰীয়ে নৈতিকতা স্বীকাৰ কৰি পদত্যাগ কৰাৰ দাবী জনোৱাৰ লগতে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে আপোনালোকে নিশ্চয় অৱগত সমগ্ৰ অসমবাসীয়ে এতিয়া উৎকট গৰমত কিন্তু থাকিব পৰা অৱস্থা নাই তেনেস্থলত কিন্তু বিদ্যুৎ বিভাগৰ যিটো চূড়ান্ত গাফিলতি যিটো লুকাভাকু খেলা তাত কিন্তু ৰাইজক অসহ্যৰো অতিষ্ঠ কৰি তুলিছে যিহেতু বিজেপি চৰকাৰখনে নিৰ্বাচনৰ আগমুহূৰ্তত সি ফুলাই ভাষণ দিয়ে যে 24 ঘণ্টা বিদ্যুৎ বিভাগ আমি বিদ্যুতৰ যোগান ধৰিম কিন্তু 24 ঘণ্টা বাদ দিয়ক 15 ঘণ্টা বাদ দিয়ক 10 ঘণ্টা কাৰেণ্ট থাকে তাৰো কিন্তু ক'বলৈ আমাৰ চিন্তা বিষয় যেতিয়াই আপুনি কিবা কাম কৰি পিনে আপুনি ৰখিব অকণমান টাইম ফেনখনৰ ছুইচটো দিব দেখিব কাৰেণ্টটো নাই যেতিয়া শুবলৈ যাব বিচনাত আপুনি যেতিয়া ছুইচটো দিব যেতিয়া লাইটটো জ্বলাব তেতিয়া দেখিব কাৰেণ্টটো নাই এনেকুৱা ইমানেই অতিষ্ঠ ইমানেই অসহ্য হৈ গৈছে আৰু ইমানেই এটা প্ৰাকৃতিক ভাৰসাম্যতা ইমানেই গৰম হৈছে তাৰপিছত থাকিবৰ কাৰণে কিন্তু ৰাইজে কিন্তু বিভিন্ন স্থানত কিন্তু যাবলগীয়া হয় তাতে কিছুমান মন্ত্ৰী বিধায়কে আকৌ কয় যে গছৰ তলত থাকিব লাগে বিভিন্ন ধৰণৰ টুলুঙা মন্তব্য পৰা পৰিলক্ষিত হয় বিগত সময়ত দেখিছোঁ অলপ দিনৰ আগত আমাৰ অধ্যক্ষ মহোদয়েও টুলুঙা মন্তব্য প্ৰদান কৰিছিলে কিন্তু নিজে আকৌ 4, 5টা 10টা 15টা এচি ৰুমত লগাই লয় কিন্তু সাধাৰণ ৰাইজ যি জনসাধাৰণ ৰাইজে এখন ফেনৰ তলত জীয়াব বিচাৰে তেনে অৱস্থাত কিন্তু যেতিয়া ছুইচটো দিব তেতিয়াই কিন্তু দেখিব বিদ্যুৎটো কাটি দিব আৰু যেতিয়া মানুহবোৰে বিদ্যুতৰ বিল 2 এদিন দিয়া দেৰি হয় দেখিব হাকোটা লৈ পিনে মানুহৰ ঘৰত গৈ ওলাব কাৰেণ্ট কাটিবৰ কাৰণে ৰখি থাকিব তেনেকুৱা অৱস্থা 200-300 টকা যদি বিল নিদিয়ে সাধাৰণ মানুহক কিন্তু তেওঁলোকে মাৰধৰ কৰা সাধাৰণ ৰাইজক কিন্তু বিভিন্ন ধৰণৰ টুলুঙা মন্তব্য কটু মন্তব্য কৰা আমাৰ পৰিলক্ষিত হয় তেনে অৱস্থাত কিন্তু বিভিন্ন ধৰণৰ ধনী শ্ৰেণীৰ ব্যক্তি আছে চৰকাৰী কাৰ্যালয় আছে কিন্তু বিল দিয়া নাই আমি খবৰ পাওঁ বহুতো চৰকাৰী কাৰ্যালয় আছে যিসমূহে লাখ টকা বিল দিবলৈ আছে কিন্তু দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ৰাইজে যদি 200-100 টকা বিল দিবলৈ থাকে এদিন দিয়া দেৰি হ'লে পাছদিনাখনে হাকোটা লৈ কিনে গৈ পিনে নাজিৰা বিদ্যুৎ বিভাগে হওক অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যুৎ বিভাগৰ মানুহে গৈ কিন্তু কাৰেণ্টটো কাটি থৈ আহে আমি বিল দিওঁ আমি যিমান কাৰেণ্ট ইউজ কৰোঁ তাৰ বিনিময়ত আমি পইচা দিওঁ আমিতো বিনামূলীয়া বিচৰা নাই আমি ফ্ৰী বিচৰা নাই আমি অসম চৰকাৰক কৈছোঁ নেকি আমি বিনামূলীয়াকৈ আপোনালোকে বিদ্যুৎ যোগান ধৰক আমি যাৰ বিনিময়ত আমি কাৰেণ্ট ব্যৱহাৰ কৰোঁ তাৰ বিনিময়ত আমি পইচা দিওঁ তাৰপিছত আমাৰ সাধাৰণ ৰাইজৰ জীৱনক লৈ কিয় ইমান তেওঁলোকে হেতালি খেলিছে আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়িব নোৱাৰা অৱস্থা ব্যৱসায়ীসকলে ব্যৱসায় এটা ভাল ধৰণে কৰিব নোৱাৰে দেখিব জেৰক্স এখন কৰি থাকিব কাৰেণ্টটো যাব কোনোবা এটা ঠাণ্ডা বটল ঠাণ্ডা কৰিব নোৱাৰে কোনোবা এটা বেলেগ ব্যৱসায় কৰিব নোৱাৰে বিভিন্ন ধৰণৰ ইলেক্ট্ৰিচিটি দোকানবোৰ কাম নাইকিয়া হৈ গৈছে সম্পূৰ্ণৰূপে চূড়ান্ত গাফিলতি আৰু যিগৰাকী মন্ত্ৰী আছে মাননীয় মন্ত্ৰী নন্দিতা বাইদেউক দেখোঁ কেতিয়াবা চৰাইদেউ পৰ্বত ফুৰিবলৈ আহে তেওঁ মাজে মাজে আহে ক'ৰবাত শিৱদৌল ফুৰিবলৈ আহে কিন্তু বিদ্যুৎ বিভাগৰ ওপৰত সৰব হোৱা আজিলৈকে বিদ্যুৎ বিভাগৰ ওপৰত কেনেধৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিব কেনেধৰণে যাতে নিয়মীয়া যোগান ধৰিব পাৰে তাৰ ওপৰত কিন্তু আলোচনা কৰা তাৰ ওপৰত কিন্তু কোনো ধৰণৰ চিন্তা কৰা পৰিলক্ষিত হোৱা নাই কিন্তু বিজেপি চৰকাৰে এজন বিমল বৰা মন্ত্ৰী তেখেতক আমি শ্ৰদ্ধা কৰোঁ তেখেতে কিন্তু অকণমান হ'লেও এই বিদ্যুৎ বিভাগটোৰ ওপৰত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছিলে যেতিয়াৰ পৰা এই মন্ত্ৰীগৰাকী হ'ল নন্দিতা বাইদেউ তেতিয়াৰ পৰা কিন্তু তেওঁ নামতহে মন্ত্ৰী সম্পূৰ্ণৰূপে কিন্তু চূড়ান্তভাৱে তেওঁ চলাব পৰা নাই যদি কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰোবাক মন্ত্ৰিত্ব দিব লাগে তাক কাৰোবাক তেল মাৰিব লাগে কাৰণে মন্ত্ৰিত্ব দিছে তেনেকুৱা মন্ত্ৰী কাম নাই সঠিক ৰূপত কাম কৰিব পৰা প্ৰণয়ন কৰিব পৰা ৰাইজক
সহায় সহযোগ কৰিব পৰা আমাক মন্ত্ৰী প্ৰয়োজন আছে এনেকুৱা মন্ত্ৰী আমি পদত্যাগ কৰিবৰ কাৰণে দাবী কৰিছোঁ আৰু নাজিৰা যিটো বিদ্যুৎ বিভাগক আমি দাবী কৰিছোঁ আপোনালোকে নিয়মিতভাৱে যদি বিদ্যুৎ যোগান নধৰে তেতিয়াহ'লে কিন্তু অহা সপ্তাহৰ ভিতৰত আমি কিন্তু আপোনালোকৰ কাৰ্যালয় ঘেৰাও কৰিম দৰকাৰ হ'লে আপোনালোকৰ কাৰ্যালয় গৰু গোহালিলৈ পৰিণত কৰি দিম কাৰণ তেনেকুৱা কাৰ্যালয় আমাক প্ৰয়োজন নাই যেতিয়া ফোন কৰিব 33 বেয়া আমুক বেয়া তামুক বেয়া সদায় বেয়াই হৈ থাকে নে তেওঁলোকৰ কাৰেণ্ট হে দুখীয়া ৰাইজৰ কথা দুখ বুজি নাপায় তেওঁলোকে সাধাৰণ ৰাইজে ফেনৰ হাৱাত ল'ব নোৱাৰে হে তেনেকুৱা অৱস্থা কিন্তু সাধাৰণ ৰাইজে বিল পৰিশোধ কৰিব নোৱাৰিলে তেওঁলোকে গৈ কাৰেণ্টটো কাটিবলৈ যাব তেওঁলোকে সেইটোৱে কৈছোঁ তেওঁলোকে এদিন দিয়া দেৰি হ'লে 400 টকা ফাইন লগাব 1.5% সুত লগায় তেনেকুৱা কেৱল তেওঁলোকক পইচা লাগে তাৰপিছত ক'ব কিন্তু আমাক বিদ্যুৎ যোগান ধৰিবৰ কাৰণে আমাক পইচা নাই আমুক নাই সকলো মুঠতে বাহানা সকলোৱে ৰাইজৰ জনসাধাৰণক ঠগি লুটবাজ কৰিব বিচাৰিছে সকলোৱে খাব বিচাৰিছে কিন্তু দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ৰাইজৰ কথা কোনো চিন্তা কৰা মানুহ নহয় সেইকাৰণে মন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যদি নোৱাৰে আপুনি পদত্যাগ কৰক আৰু নাজিৰা যিটো বিভাগ আছে বিদ্যুৎ বিভাগ তেওঁলোকক আমি এতিয়া শেষবাৰৰ কাৰণে সকীয়াই দিছোঁ গুৰুত্ব দিয়ক অন্যথা কিন্তু আপোনালোকৰ কাৰ্যালয় গৰু গোহালিলৈ পৰিণত কৰি দিম স্পষ্ট ভাষাৰে জনাই দিছোঁ আমি নাজিৰাৰ পৰা ৰঞ্জিত সভা পণ্ডিতৰ ৰিপৰ্ট ডাইৰেক্ট নিউজ অসম